শ্ৰেণীবদ্ধ সজাত বৰ্তনী এটাৰ মূল ৰোধ বা সমতুল্য ৰোধৰ মান বৰ্তনীত সংযোজিত হৈ থকা প্ৰতিটো ৰোধকৰ ৰোধৰ জোখফলৰ সমান। এইখিনি কথা আমি জানোৱেই। এই বৰ্তনীটোত তিনিটা ৰোধ ক্ৰমে R1, R2 আৰু R3 শ্ৰেণীবদ্ধ সজাত সংযোগ হৈ আছে। গতিকে যদি এই বৰ্তনীটোৰ মূল ৰোধ বা সমতুল্য ৰোধ R হয়, তেন্তে সমতুল্য ৰোধৰ মান হ'ব R1 + R2 + R3। সমান্তৰাল সজ্জাত বৰ্তনী এটাৰ সমতুল্য বা মূল ৰোধৰ প্ৰতিক্ৰম বৰ্তনীটোত সংযোজিত হৈ থকা প্ৰতিটো ৰোধকৰ ৰোধৰ প্ৰতিক্ৰমৰ যোগফলৰ সমান হয়। যদি এই বৰ্তনীটোৰ মূল ৰোধ বা সমতুল্য ৰোধ R হয়, আকৌ বৰ্তনীটোত সংযোগ হৈ থকা ৰোধককেইটাৰ ৰোধ ক্ৰমে R1, R2 আৰু R3, তেন্তে R1ৰ প্ৰতিক্ৰম হ'ব 1/R1, R2ৰ প্ৰতিক্ৰম হ'ব 1/R2 আৰু R3ৰ প্ৰতিক্ৰম হ'ব 1/R3। আকৌ সমতুল্য বা মূল ৰোধ যদি R হয় গোটেই বৰ্তনীটোৰ, তেন্তে ইয়াৰ প্ৰতিক্ৰম হ'ব 1/R। গতিকে সমতুল্য ৰোধৰ প্ৰতিক্ৰম হ'ব 1/R = 1/R1 + 1/R2 + 1/R3। এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়? গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ কেনেদৰে দিম? এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে আমি দুটা বৰ্তনী আঁকি লৈছোঁ। এটা শ্ৰেণীবদ্ধ সজ্জাত ৰোধকসমূহ আছে, আনহাতে এটা সমান্তৰাল সজ্জাত ৰোধকসমূহ আছে। ইয়াত R1, R2 আৰু R3 ক্ৰমে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ আছে আৰু ইয়াত R1, R2, R3 সমান্তৰাল সজ্জাত সংযোগ হৈ আছে। যদি এই বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান 10 এম্পিয়াৰ, তেন্তে প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰতিটো বৈদ্যুতিক উপাদানৰ মাজেৰে চালিত প্ৰবাহৰ মান 10 এম্পিয়াৰ হ'ব। কিন্তু সমান্তৰাল সজ্জাত যদি বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান 10 এম্পিয়াৰ হয়, তেন্তে এই 10 এম্পিয়াৰ প্ৰবাহ এই ৰোধককেইটাৰ মাজেৰে পাৰ হৈ যাওঁতে ভাগ ভাগ হৈ যায়। অৰ্থাৎ গোটেই বৰ্তনীটোত প্ৰবাহৰ মান একে নাথাকে, এই 10 এম্পিয়াৰ প্ৰবাহ ইয়াত ভাগ হৈ যাব। যেনে যদি R1ৰ মাজেৰে 2 এম্পিয়াৰ প্ৰবাহ চালিত হয়, R2ৰ মাজেৰে যদি 3 এম্পিয়াৰ প্ৰবাহ চালিত হয়, তেন্তে R3ৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব। 3, 2, 5, 5 10 এম্পিয়াৰ প্ৰবাহ, এই 10 এম্পিয়াৰ প্ৰবাহ এই ৰোধককেইটাৰ মাজেৰে পাৰ হৈ যাওঁতে ভাগ ভাগ হৈ যাব। অৰ্থাৎ প্ৰতিটো ৰোধকক যিমানখিনি প্ৰবাহৰ প্ৰয়োজন সিমানখিনি প্ৰবাহে প্ৰতিটো ৰোধকে ল'ব। আনহাতে ইয়াত যদি R1 ৰোধকটো বিকল হৈ যায় বা বেয়া হৈ যায়, তেতিয়া গোটেই বৰ্তনীটো মুক্ত বৰ্তনী হৈ পৰিব, অৰ্থাৎ ছুইচ অফ কৰাৰ দৰে হৈ পৰিব, যাৰ বাবে বেটাৰীৰ পৰা বৈদ্যুতিক প্ৰবাহ চালিত হোৱাৰ সময়ত R1ৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ চালিত হ'ব নোৱাৰিব। গতিকে R2 আৰু R3 নিজে নিজে বন্ধ হৈ যাব। অৰ্থাৎ বৰ্তনীৰ যিকোনো এটা উপাদান যদি বিকল হৈ পৰে, তেন্তে বাকী উপাদানবিলাকে কাম নকৰে। কিন্তু সমান্তৰাল সজ্জাত যদি R1 ৰোধকটো বিকল হৈ যায়, তেন্তে R2 আৰু R3 বেটাৰীৰ লগত ডাইৰেক্টলি কানেকশ্যন হৈ থাকিব, সম্পূৰ্ণৰূপে সংযোগ হৈ থাকিব, যাৰ বাবে বেটাৰীৰ পৰা R2 আৰু R3ৰ মাজেৰে প্ৰবাহ চালিত হ'ব। ইয়াৰ অৰ্থ এইটোৱে যে শ্ৰেণীবদ্ধ সজ্জাত যিকোনো এটা বৈদ্যুতিক উপাদান বিকল হৈ গ'লে বাকী উপাদানবিলাকেও কাম নকৰে, কিন্তু সমান্তৰাল সজ্জাত যদি এটা বৈদ্যুতিক উপাদান বিকল হৈ পৰে, তেন্তে বাকী উপাদানবিলাকে কাম কৰি থাকে। ইয়াৰ পৰা আমি আগতে পাই আহিছোঁ যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহৰ মান সৰ্বোচ্চ হৈ থাকে। শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীৰ মূল ৰোধ বৰ্তনীটোত সংযোগ হৈ থকা গোটেইকেইটা ৰোধকৰ যোগফলৰ সমান। সেইবাবে শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীৰ মূল ৰোধ সদায় সৰ্বোচ্চ হয়, কিন্তু সমান্তৰাল সজ্জাত সদায় সমতুল্য ৰোধ বা মূল ৰোধ সৰ্বনিম্ন হয়। অৰ্থাৎ সমান্তৰাল সজ্জাত আমি আগতে পাই আহিছোঁ যে আমি মূল ৰোধ বা সমতুল্য ৰোধৰ প্ৰতিক্ৰম পাওঁ, আৰু মূল ৰোধ বা সমতুল্য ৰোধৰ প্ৰতিক্ৰম যিমানকেইটা ৰোধক আছে প্ৰতিটো ৰোধকৰ প্ৰতিক্ৰমৰ যোগফলৰ সমান হয়। আমি এইখিনি কথা আগতে পাই আহিছোঁ। আগৰ প্ৰশ্নটোৰ লগত জড়িত আন এটা প্ৰশ্ন, ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়, ইয়াৰ কাৰণ কি? আমি ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক বাল্ব, ফেন, টিভি, কম্পিউটাৰ, মোবাইল এই সকলোবিলাক শ্ৰেণীবদ্ধ সজ্জাত ব্যৱহাৰ কৰা নহয়, সদায় সমান্তৰাল সজ্জাতহে ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ কি? যে আমি আগতে পাই আহিছোঁ শ্ৰেণীবদ্ধ সজ্জাত গোটেই বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান একে থাকে। এইখিনি কথা আমি আগতে পাই আহিছোঁ। কিন্তু ঘৰুৱা বৈদ্যুতিক উপাদানবিলাকক সঠিকভাৱে চলিবলৈ পৃথক মানৰ প্ৰবাহৰ প্ৰয়োজন হয়। আমাৰ ঘৰুৱা যিবিলাক বৈদ্যুতিক উপাদান আছে, যেনে বৈদ্যুতিক মটৰ হওক বা টিভি হওক বা মোবাইল হওক বা কম্পিউটাৰ হওক বা ফেন হওক বা যিবিলাক LED লাইট আছে, এই সকলোবিলাককে পৃথক মানৰ প্ৰবাহৰ প্ৰয়োজন হয়।
LED লাইটটোক যিমানখিনি প্ৰবাহৰ প্ৰয়োজন হ'ব, LED বাল্বটোক যিমানখিনি প্ৰবাহৰ প্ৰয়োজন হ'ব, সিমানখিনি প্ৰবাহ হয়তো মোবাইলটোক প্ৰয়োজন নহয়, বা ইস্ত্ৰিটোক বেছি প্ৰবাহৰ প্ৰয়োজন হ'ব, নাইবা বৈদ্যুতিক মটৰটোক বেছি প্ৰবাহৰ প্ৰয়োজন হ'ব। গতিকে ঘৰুৱা বৈদ্যুতিক উপাদানবিলাক সঠিকভাৱে চলিবলৈ পৃথক মানৰ প্ৰবাহৰ প্ৰয়োজন হয়। প্ৰতিটো বৈদ্যুতিক উপাদানকে বেলেগ বেলেগ মানৰ প্ৰবাহৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি বৰ্তনীৰ যিকোনো উপাদান যদি এটা বিকল হৈ যায়, R1 বা R2 বা R3, তেতিয়াহ'লে বাকী উপাদানবিলাকেও কাম নকৰে। আমি আগৰ প্ৰশ্নটোত পাই আহিছোঁ। আনহাতে সমান্তৰাল সজ্জাত যিবিলাক বৈদ্যুতিক উপাদান ব্যৱহাৰ কৰা হয়, সেই বৈদ্যুতিক উপাদানবিলাকৰ মাজেৰে বা প্ৰতিটো ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ বেলেগ বেলেগ হয়, অৰ্থাৎ মুঠ প্ৰবাহখিনি বিভক্ত হৈ যায়। সমান্তৰাল সজ্জাই প্ৰবাহক বিভক্ত কৰে। আনহাতে এটা উপাদান বিকল হ'লেও, R1 বা R2 বা R3 যিকোনো এটা উপাদান বিকল হ'লেও বাকী উপাদানবিলাকে ইয়াত কাম কৰি থাকে। সেইবাবে ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়, সমান্তৰাল সজ্জাহে ব্যৱহাৰ কৰা হয়। এইবাৰ আমি আন এটা প্ৰশ্ন লৈছোঁ, 2 ওহম, 3 ওহম আৰু 6 ওহমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে মুঠ ৰোধ 4 ওহম আৰু 1 ওহম পোৱা যাব। এই প্ৰশ্নটোৰ সমাধান কৰিবলৈ হ'লে আমি প্ৰথমতে এটা বৰ্তনী আঁকি লৈছোঁ, আৰু 4 ওহম পাবলৈ এই বৰ্তনীটো আমি এনেদৰে সংযোগ কৰি লৈছোঁ, য'ত 6 ওহমৰ ৰোধকৰ লগত এইখিনি অৰ্থাৎ 2 ওহম আৰু 3 ওহম ৰোধকখিনি শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে, য'ত 2 ওহম আৰু 3 ওহম ৰোধক দুটা সমান্তৰালভাৱে আছে। গতিকে 2 ওহম আৰু 3 ওহম ৰোধক দুটাৰ মুঠ ৰোধ হ'ব R ডেছ। ধৰা হ'ল বৰ্তনীটোৰ মুঠ ৰোধ R। গতিকে এই দুটা ৰোধকৰ মুঠ ৰোধ হ'ব, যিহেতু সমান্তৰাল সজ্জাত আছে, আমি আগতে পাই আহিছোঁ যে সমান্তৰাল সজ্জাত ৰোধক দুয়োটাৰ পূৰণফলক ৰোধক দুয়োটাৰ যোগফলেৰে হৰণ দিব লাগিব। এইটো কি হ'ব? R ডেছ ইকুৱেল 6/5 ওহম। 36/5 ইকুৱেল 7.2 ওহম ৰোধ হ'ব। কিন্তু আমাক প্ৰয়োজন 4 ওহমৰ। গতিকে যদি আমি এনেকৈ প্ৰশ্নটো কৰোঁ বা এনেকৈ যদি ৰোধকসমূহ সংযোগ কৰোঁ, তেতিয়াহ'লে আমাৰ উত্তৰটো আমি ভুল পাম। গতিকে আমি এইবাৰ বেলেগ ধৰণে সংযোগ কৰিম ৰোধকসমূহ। চাই ল'ম কেনেদৰে সংযোগ কৰিলে 4 ওহম ৰোধ পাওঁ। এইবাৰ আমি ধৰি লৈছোঁ 3 ওহম আৰু 6 ওহমৰ ৰোধক দুটা ক্ৰমে সমান্তৰালভাৱে সংযোগ হৈ আছে, আৰু 2 ওহমৰ ৰোধকটো তাৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে। গতিকে এইখিনিৰ মুঠ ৰোধ কিমান হ'ব? R ইকুৱেল বা R ডেছ ইকুৱেল দুয়োটা ৰোধকৰ পূৰণফলক দুয়োটা ৰোধকৰ যোগফলেৰে হৰণ। 6 3 9 6 3 18 2 ওহম। যেহেতু 2 ওহম ৰোধকটো ইয়াৰ এইখিনিৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে, গতিকে 2 ওহম আৰু এইখিনিৰ যোগফলখিনি হ'ব বৰ্তনীটোৰ মুঠ ৰোধ। ধৰা হ'ল বৰ্তনীৰ মুঠ ৰোধ হ'ব R। গতিকে R ইকুৱেল হ'ব R ডেছ প্লাছ এইখিনিৰ R ডেছ প্লাছ 2 ওহম ইকুৱেল R ডেছ ইকুৱেল আমি পাই থৈছোঁ 2 ওহম। 2 ওহম প্লাছ 2 ওহম ইকুৱেল 4 ওহম। যদি মুঠ ৰোধ 4 ওহম পাব লাগে, তেতিয়াহ'লে 3 ওহম আৰু 6 ওহমৰ ৰোধক দুটা সমান্তৰালভাৱে সংযোগ কৰি তাৰ লগত 2 ওহমৰ ৰোধকটো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব, আৰু তেতিয়া আমি 4 ওহম ৰোধ পাম। একেদৰে যদি আমি 1 ওহম ৰোধ পাব লাগে, তেতিয়াহ'লে আমি তিনিটা ৰোধ ক্ৰমে R1, R2 আৰু R3 অৰ্থাৎ 2 ওহম, 3 ওহম আৰু 6 ওহমৰ ৰোধক তিনিটা সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। ধৰা হ'ল গোটেই বৰ্তনীটোৰ মুঠ ৰোধ R, গতিকে 1/R ইকুৱেল 1/2 প্লাছ 1/3 প্লাছ 1/6। এইখিনি যদি আমি সমাধান কৰোঁ, 2 3 আৰু 6 লসাগু 6, 2 3 গুণ 6 3 যোগ 3 2 গুণ 6 2 যোগ 6 গুণে 6 1, 6 ভাগৰ 6 ইকুৱেল 1। যেহেতু 1/R ইকুৱেল 1, R ইকুৱেল 1 ওহম। অৰ্থাৎ 1 ওহম যদি ৰোধ পাব লাগে, তেতিয়াহ'লে 2 ওহম, 3 ওহম আৰু 6 ওহমৰ ৰোধক তিনিটা ক্ৰমে সমান্তৰালভাৱে সংযোগ কৰিব লাগিব বেটাৰীৰ লগত। আন এটা সমাধান আছে, 5 ওহম, 8 ওহম, 12 ওহম আৰু 24 ওহম ৰোধৰ 4টা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব? যদি আমি সৰ্বোচ্চ ৰোধ উলিয়াব লাগে, তেতিয়াহ'লে আমি আগতে পাই আহিছোঁ যে বৰ্তনীত থকা ৰোধকসমূহ বা কুণ্ডলীসমূহ শ্ৰেণীবদ্ধ সজ্জাত থাকিব লাগিব, আৰু শ্ৰেণীবদ্ধ সজ্জাত সদায় আমি সৰ্বোচ্চ ৰোধ পাওঁ। শ্ৰেণীবদ্ধ সজ্জাত যদি সজ্জিত হৈ থাকে বা সংযোগ হৈ থাকে ৰোধকসমূহ বা কুণ্ডলীসমূহ বা বৈদ্যুতিক উপাদানসমূহ, তেতিয়াহ'লে ৰোধৰ মান সৰ্বোচ্চ হয় বৰ্তনীত। গতিকে কুণ্ডলী চাৰিটাৰ ৰোধ ক্ৰমে 5 ওহম, 8 ওহম, 12 ওহম আৰু 24 ওহম। গোটেইকেইটাৰ যোগফল কিমান হ'ব? 5 যোগ 8 যোগ 12 যোগ
24 ইকুৱেল 49 ওম। সমান্তৰাল সজ্জাত থকা প্ৰতিটো কুণ্ডলী ৰোধৰ প্ৰতিক্ৰমৰ যোগফল সদায় সৰ্বনিম্ন মুঠ ৰোধৰ প্ৰতিক্ৰমৰ সমান হয়। অৰ্থাৎ সৰ্বনিম্ন মুঠ ৰোধ যদি আমি R বুলি ধৰিলেও তেতিয়াহ'লে ইয়াৰ প্ৰতিক্ৰম 1/R, আকৌ 1/R ইকুৱেল কি হ'ব 5 ওম, 8 ওম, 12 ওম আৰু 24 ওম। এই প্ৰতিটো ৰোধৰ প্ৰতিক্ৰমৰ যোগফল হ'ব 1/5 প্লাছ 1/8 প্লাছ 1/12 প্লাছ 1/24 ইকুৱেল আমি গোটেইকেইটাৰে লসাগু যদি লওঁ, আমি গোটেইকেইটাৰে লসাগু ল'লে 120 পাওঁ। 5 24 গুণ 120, 24 গুণ 1/R ইকুৱেল 54/120। গতিকে R ইকুৱেল 120/54। যদি আমি 54ৰে 120ক ডিভাইড কৰোঁ, হৰণ কৰোঁ, তেতিয়াহ'লে হ'ব 2.22 ওম।